বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম মিনময় ব্লগছ। তো আজি মই এটা ভোগালী বিহু বুলি এটা আপোনালোকৰ বাবে ভিডিঅ' এটা বনাইছোঁ। তো ভিডিঅ'টো চাব আৰু ছাবস্ক্ৰাইব লাইক আৰু কমেণ্ট এটা কৰি দিব। এই ৰাতিপুৱা উঠিলোঁ, মুখ চুখ ধুলোঁ পূৰা। ৰাতিপুৱা উঠিলোঁ আৰু কিমান নেৰ দি আছে, একদম পূৰা নেৰ দি আছে। ই ঘৰৰ ভিতৰত নেৰ দি আছে, আপোনালোক বাহিৰতো দেখুৱাম। আৰু আজি ভোগালী বিহু, আজি আমি কি কৰিলোঁ ভোগালী বিহুৰ বাবে আপোনালোকক দেখুৱাম মই। তো ব'লক ভিডিঅ'টো। তো আমি বাহিৰত যাম আৰু আপোনালোকক দেখুৱাম। চাওক আপোনালোকে কিমান নিয়াৰ দি আছে, ইয়াতে ৰাস্তাত একো দেখা নাপোৱা হৈছে। তো আমাৰ দেউতাহঁতেও আমাৰ খালত মাছ মাৰিব যাব, সেইকেইটা। তো খালত মাছ মাৰিব যাব, পূৰা চাওক কিমান নিয়াৰ দি আছে, তাৰমানে একো দেখা নাপায়। এইটো হ'ল আমাৰ ঘৰ। তো মইতো নতুনকৈ ভিডিঅ'টো বনাইছোঁ, আপোনালোকে ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি দিব। চাওক আমাৰ দেউতাহঁতে মাছ মাৰিব যাব খালত। খালটো এই বহুত দূৰত আছে, আৰু এই পথাৰখনত আমি বনোৱা এটা ঘৰ আছে আৰু মদ দুটা আছে। আপোনালোকক দেখুৱাম বাৰু পিছত, অকণমান বাহিৰত দেখালোঁ। আৰু ঘৰত যাইছোঁ চাহ পানী খাই। আপোনালোকক য'ত আমি খানা খাম সেইবোৰো দেখাম, কথা নাই বাৰু। ইয়াত পূৰা নেট দি আছে ঘৰত। কেমেৰাটো ভাল নহয়, বেয়া নাপাব আপোনালোকে। পূৰা এইটো মাই তিল জাৰি আছে, আজি তিলৰ পিঠাই নে লাড়ুৱে বনাই। তো তিল পিঠা বা তিল লাড়ু খাম। তো ব'লক ভিডিঅ'টো আৰম্ভ হ'ল। মায়ে চাহ বনাই দিলে আৰু আপোনালোক দেখুৱাম কি বনাইছে। তো চাওক চাওক এইটো হ'ল বিটেদি বনাইছে, বিট চাটনি দি বনাই খাওঁ। আৰু এইটো গাজৰেদি বনাইছে, আৰু এইটো পালেং শাক, আৰু এইটো আমাৰ নৰ্মেল এই পিঠা। আৰু বাকী এইটো ঘিলা পিঠা, বাকী এইটো চাহ। তো খাই কিনে আপোনালোক বাহিৰত যাই কিনে দেখুৱাম মই আমি ক'ত খানা খাম, আৰু মদ চদ গোটাই দেখুৱাম। আমাৰ লগৰটোকো লগ ধৰিম, তো আপোনালোকক দেখুৱাম কিদৰে মদ চদ বনাইছোঁ আৰু উৰুকাৰ খানা ক'ত খাম। আৰু এটা ঘটনা কৈ আছোঁ, মানে কাজিয়া লগৰ আমি যোৱাবাৰ তাৰমানে ৰাইজে একেলগে মিলি কিনে বনাইছিলোঁ। তো কাজিয়া লাগে, তো মাৰা মাৰি লাগে, সেইকাৰণে এইবাৰ দুইফালা হৈ গৈছে। মাজতে ৰ'লোঁ আমি ৰৈ গ'লোঁ, আমাৰ পৰিয়ালটো মাজতে ৰৈ গ'লোঁ। তো আমাক আমাৰ বৰমাহঁতৰ দাদাই ক'লে আমাৰ ফালে খাবি ব'ল। তো সেইফালে গ'লোঁ, আৰু এইফালে নগ'লোঁ। আৰু তো আমাৰ হিৰঘাটৰ মোৰ লগৰটোৰ ঘৰ পালোঁ। তো ব'লক, বোলে ভেলা ঘৰৰ কাষতে আছে, তো তাতে লগ পাম তাক। ব'লক যাইছোঁ, পূৰা নেট দি আছে। ঐ হিৰক। তো দোস্ত আমি ইয়াতে খানা খাম, পূৰা এই প্লেচটোত খানা খাম, ৰান্ধিব। তো ভিতৰত যাই দেখাই আছোঁ। চাওক কালি সান্দি থৈছোঁ মজাকৈ। তো আজি খানা হ'ব, বম লাগিব খানা খাই। তো দাদাহঁতৰ লগতে খাম। অলপমান দেৰিকৈ আমি খৰি উঠাবলৈ যাম। তো আপোনালোক দেখুৱাম মদটো অলপ। তো এইটো আমাৰ ককাৰ ভায়েকৰ ঘৰ। তো আমাৰ দাদা হয় বৰমাহঁতৰ। তো আমাৰ এইটো মদ পূৰা বনাইছোঁ। আৰু কালি মই এই কলফুলটো লগাই দিছিলোঁ, এইটো কলফুলটো। তো এইটো মদ, তো পূৰা নেচ দি আছে। জংঘলৰ মাজত হৈছে, কাৰণ সিহঁতে কাজিয়া কৰে সেইকাৰণে। ক'ত গৈছিলি? তো এই আমাৰ ঘৰৰ কাষৰে বৰমাহঁত, সিহঁতে বেলেগকৈ খাব, তাৰমানে সেইফালে একফালে কাজিয়া কৰিব নালাগে মোৰ হিচাপত। সেইকাৰণে আমি দুটা ফাল হৈ গৈছোঁ। তো আমাৰ বৰমাহঁতৰ দাদাই ক'লে যে আমাৰ লগতে খাবি ব'ল।
তো সেনেকৈ খালোঁ হ'ব আৰু তো হিৰকো আহি পাইছে বলক হিৰকো আপোনালোকক চিনাকি কৰি দিয়ক ৰক তো হিৰকে ৰাতিপুৱা মোবাইল লৈ ঘূৰি আছে তো হিৰক কৈ দিয়ে আজি খানা কেনে হ'ব ভাল হ'বনে হয় আজি পূৰা এনজয় কৰিব লাগিব হয় তো নামটো কাজিয়া লাগব দিব নোৱাৰা ন হয়নে হিৰক কাজিয়া এটা মানে আমাৰ ইয়াত নচলিব পাত্ৰপুৰ অঞ্চলত নচলিব হয় নহয় তো তোৰ নামটো একবাৰ কৈ দি হিৰক জ্যোতি ডেকা তো ই মোৰ লগৰ হিৰক জ্যোতি তো আমি দুই মিলি আপোনালোকক দেখাম কি আমি বনাইছোঁ ঘৰবোৰ আৰু দেখাম খানাবোৰ গোটাই ৰাতিকে তো কালি মদ জ্বলোৱাটো আপোনালোক দেখাই দিম বিকাশে মাতিলে তো বিকাশে ঘৰত আহিছোঁ বিকাশো গৈছিল তো চাওক এই বজাৰ লৈ আহিলোঁ ৰ'বক চাওক এই বজাৰ লৈ আহিলোঁ আৰু খানাৰ কাৰণে আমাৰ দাদাহঁতে গৈছে তো আপোনালোক দেখাম খানা চানা কিনে হয় মজা হয় নে ভাল হয় তো মোৰ লগত ভিডিঅ'ত বজাৰ কৰি আহিলোঁ আৰু বাৰু খানাৰ কাৰণে অলপ খৰি চৰি যোগাৰ কৰিছোঁ আৰু আমাৰ সেইফালৰ গাঁৱৰ আমাৰ ধুব এই ধুব হাই বুলি কৈ দিয়ে একবাৰ হাই খৰি আৰু চাউল উঠাই আছোঁ তো এই মোৰ লগৰবোৰ এই বল ঘৰ তাত বল এই চাউল দিয়া নাই বিকাশ মোৰ এই ৰখে তো ৰখে চাইড ৰখছোঁ চাইড ৰখ চালা গাঁৱত কচি তই ভাড়া ক'বা আহিছে তাৰ বিট নাচাগে তাৰ বিট চাইছোঁ তাৰ মালো আনটো দেখা আছে তাক বৰমা খৰি তোলে আছোন মই গৈছোঁ ৰ তো এই আমাৰ গাঁৱৰ বৰমাহঁত তাত খৰি আৰু চাউল তোলাওঁ আগত যাম বৰমা আনিবলৈ গৈছে তো ধুব আহি গ'ল ভিতৰত ধুব ভালনে খবৰ ভাল দেই খানা হ'বনে বৰটা আজি ভাল মজা লাগিব খানা খাই তাকেতো আমাৰ পাপাই বনায় নেকি তো গাহৰি আই কুকুৰে গাহৰি খাই ভকৈছে মানুহ গাহৰি আই তো চাউলটো লওঁ আৰু দাদাহঁতো আহি পাব খানা যোগাৰ লৈ আজি খানা বনাই একদম ৰাতি খাই কিনে ৰাতি পোহাৰো কৰিম আৰু পিছদিনাখন জ্বলোৱা আপোনালোক দেখাম তো ভিডিঅ'টোৰ লগত তোলা হ'ল তো দাদাহঁত আহিছে বজাৰলৈ তো খানা চানা পূৰা বনাই আছোঁ বনাম আৰু অলপ দেৰিকৈ আঞ্জা চাঞ্জা কুটি কিনে তো ধুজি কিছিলে তোমাৰ নাম তো ধুব সেইটো চাইড খাব কিন্তু তাক ৰাতি ইনভাইট কৰিছোঁ আমাৰ লগত অলপ খাবলৈ আৰু তো আমি বাকী খানা হ'ব মজা লাগিব গাহৰি মাংস আছে গাহৰি মাংস ধুব ভাল লাগিব খানি খাই ন মজা লাগিব বাকী মই মোৰ লগত জড়িত হৈ থাকোঁ ভিডিঅ'টো কৰিবলৈ লৈ আহিলোঁ সেই দুটা আছে আমাৰ লগত তো ইয়াতে খানা হ'ব ৰাতি ইয়াতে ৰান্ধি আৰু মই আপোনালোক ৰাতিপুৱা কৈছিলোঁ যে মোৰ ঘৰটো মই কিদৰে ঘৰত বনাইছোঁ তাকে দেখাম তো বলক আহিলোঁ আমি আৰু ঘৰটো যোনটো বনাইছিলোঁ আপোনালোক দেখাম কি বম আমি কষ্ট কৰিছোঁ ন বহুত বাঁহ কাটি বহুত বাঁহো খৰচ হৈছে তো আপোনালোক দেখাম কিদৰে আমি ঘৰটো বনাইছোঁ আৰু ৰাইজৰ মদটো আছে ইয়াতে তো আপোনালোক দেখাম ভিতৰত সোমাই কিনে দেখাম পূৰা একদম ভূতৰ ঘৰ লগা হৈছে কিন্তু বনাইছোঁ আৰু কষ্ট কৰি তো বলক পথাৰ মাজত আহি পালোঁ আপোনালোক দেখাম ঘৰটো এইটো ঘৰটো ৰ'বক আপোনালোক ভিতৰটো দেখাম আগে বেক চাইড আৰু ৰাইট চাইডটো আপোনালোক দেখাই লওঁ তো চাওক এইবোৰ পূৰা একদম দূৰৰ পৰা মস্ত ডাঙৰ ঘৰ দেখা হৈছে কিন্তু ওচৰৰ দেখা নোপোৱা নাই ভিতৰত সোমাই ধুব সোমাই যোৱা নাত সোমাই যোৱা ওপৰত তো ভিতৰত আহিলোঁ এইটা এনেকুৱা তো ভিতৰত এই এনেকুৱা অলপ মজা এটা বহিব লাগিছে হিৰকে একদম পূৰা মজা মস্তি কৰি আছে ইয়াতে বহি কিনে তো আমি ৰাতি ইয়াতে ঘুমাম তাৰমানে এই পথাৰৰ মাজত এই ঘৰটো আমি বনোৱা তো ৰাতিপুৱা কৰিম কোনোবাই বেয়া চেয়া চুৰ কৰি নিব পাৰে এইটো ৰ'বাক মই উঠি কিনে দেখাই আছোঁ ধৰা না কোনটো ঘৰত দি আছোঁ তো মই উঠি আছোঁ এইটো ধুব কুকুৰ এটা
তোৰ বাৰু বহুত মোৰ কিন্তু খং উঠা ইমান বেয়া ভাও ক'ব নালাগে আমাৰ মোৰ যোনবোৰে চাই আছেতো বেয়াকে ভাবিব ইমান বেয়াকে ক'ব নালাগে হয় নে নহয় ধুব তো কয় ইয়াক এই কুত্তা আৰু আমাৰ মাথাটোৰ কমন চেঞ্চ বোলা বস্তুটো তো চাওক এই ঘৰটোত আমি ইয়াতে ঘুমাম ইয়াতে পুৰা চাং টাং দি থৈ দিছোঁ তো ব'লক আৰু এটা বস্তু লৈ দিয়ক বলচোন ঘৰত কুট দিছোঁ মই কি এই বলচোন এই ৰাইজৰ মদটো দেখাই দিয়ক বল জাপ মাৰি দিলোঁ পুৰা জাপ মাৰি দিলোঁ এইবোৰ যোৱা আমাৰ ভকতীয়া মানে ন আমি কৰাত এটা ডাঙৰ অনুষ্ঠান হ'ব সেইকাৰণে ইয়াতে আমাৰ আইসকলে এই নাৰাবোৰ কাটি থৈ দিছে তো চাওক তো এইটো চাওক ৰাইজৰ মদ দোস্ত বন্ধুসকল চাওক এইটো ৰাইজৰ মদ পুৰা বুম বনাইছে ন তো আমি ইয়াৰ লগত খানা নাখাওঁ কাৰণ কাজিয়া লাগিছে না সেইকাৰণে সেইফাল হৈ গৈছে আৰু এইফালে হৈ গৈছে এইটো মদ ৰাইজৰ মদ তো সেইফালে এটা বনাইছে সেইটো চুবৰ মানুহবিলাকে সেইতে ততে এটা বনাইছে তো ভিডিঅ'টো মই যেতিয়া দাদাহঁতে বস্তু লৈ আহিব কুটাৰ সময়ত আকৌ আপোনালোক মই কৈছিলোঁ যে দাদাহঁতে বজাৰ কৰি আনিলে আৰু পুৰাতে ধামাল চলি আছে পুৰা দেখছেকে এটি পুৰা একদম খানা চানা ৰান্ধি আছে তো আপোনালোক দেখাম মই কিদৰে একো শুনাই নাই তাৰমানে আপোনালোকে হয়নে ৰ'বক মই ভিডিঅ'তে গুচি আছোঁ ইয়াতে ভাত ৰান্ধিব তো চাওক পুৰা খানা হ'ব তো বন্ধুসকলে চাওক লাইট চাইট পুৰা দিছে মানে এই দেখছে পুৰা বান্ধি মইতো কৈ আছোঁ বন্ধুসকলে মই দেখাই আছোঁ ভিডিঅ'টো আৰু আপোনালোকে চাই থাকক এই বম আমাৰ বম এই বম আই বুলি কৈ দিয়ে একবাৰ মজা তো পুৰা ধামাল চলি আছে তো আমাৰ ইয়াতে খানা ৰান্ধিছে আৰু ইয়াতে আমাৰ ডান্স পাৰফৰ্মেঞ্চ হৈছে ইউটিউবত দিম তো একবাৰ হাই বুলি কৈ দি হাই বন্ধুসকল বুলি কৈ দি আৰু ছাবস্ক্ৰাইব আৰু লাইক কৰিব দি বাছ এইটো আমাৰ বিকি আমাৰ গাঁৱত তো ইয়াতে খানা ৰান্ধিব তো অলৰেডি আধা কাম হৈছে বাকী এইটো নাচি আছে পুৰা মই 2 নম্বৰ চুবতত আহি গ'লোঁ তো আমাৰ ইয়াতে ছেকেণ্ড জুবিন আছে গাঁৱত তাৰ নাম হ'ল মৃণাল তো আপোনালোক দেখাম মই মজা আমি ইয়াতে নাচিম আপোনালোকে চাই থাকক মজাকে পুৰা খানা চানা বনাই এবাৰ চাইটো ইউটিউবত দিম এইটো আমাৰ তুমন আমি আমাৰ গাঁৱৰে এই তুমন এবাৰ নামটো কৈ দি আমাৰ গাঁৱত কোন আছে ছেকেণ্ড জুবিন তো ইয়াতে বেলেগ এটা চুবত খানা বনাই আছে কথা আছে আৰু পনীৰ আছে আৰু মাছ আছে এইখিনিয়ে কৈছোঁ মাছটো কমন নেকি মাছটো কি আমাৰ গাঁৱত মিলি বিকাশে বহি আছে খাৰ জুবিন দা ওলাইছে এইটো ইউটিউবত দিম ভালকে লাগ ভাত হৈ গ'ল ভাত খাই আছে তো চাওক আপোনালোকে ইয়াতে চব বস্তুবোৰ ভৰাই আছে তো ভৰাই দি দিছে তো ইয়াতে জুই বৈ আছে ইউটিউবত দিম ৰিয়েলকৈ দিম তো এইটো আমাৰ বৰমাহঁতৰ বাইদেউ হাই বুলি কৈ দিয়ে এইটো আমাৰ বৰমাহঁতৰ
মাইকেল জ্যাকসন বন্ধ কৰি দিছোঁ মাৰিলোঁ বিকাশো মাৰি লৈছে তো আমি এতিয়া যাই নাম ধৰিম তাৰপিছত পূৰা চাহ তাহ বুট চুট খাই কিনে আৰু ৰাতি মেজিটো জ্বলোৱাৰ সেইটো ভিডিঅ'টো আপোনালোকক দেখাই দিম তো মোৰ লগত জড়িত হৈ থাকিব থেংক ইউ ইয়াতে আজি ৰাতি হ'ল ৰাতিপুৱা হ'ল আৰু ইয়াতে নাম ধৰিব ইয়াতে থুকি পাতি আছে আৰু ইয়াতে পূৰা নাম ধৰিম আৰু পূৰা মজা লাগিব তো আপোনালোকে মোৰ ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক এয়া চাওক পূৰা তেজা কাটি আছে নাগৰা বজাব অলপ টাইম ৰখক গোটাকেইটা বহাৰ পিছত আপোনালোক দেখাই দিম পূৰা নাম ধৰি থকা তো ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক আৰু ৰাতি জ্বলোৱাটো আপোনালোক দেখাই দিম নাম ধৰি আছে পূৰা এই ডিউটি মাৰি আহি ভাটিবেলা হৈ গ'ল আৰু আমি মদ আৰু আমাৰ যোনটো ঘৰ আপোনালোকক দেখাইছিলোঁ তো সেইটোও জ্বলাম আৰু মদটোও জ্বলাম আমাৰ লগত বিকাশো আছে এই বিকাশে যোগাৰবিলাক কৰি আছে পূৰা ইয়াতে পেট্ৰল ঢালি দিম এই চাওক পেট্ৰল ঢালি দিম আৰু ইয়াতে পূৰা জুই উঠি থাকিব তো ভিডিঅ'টো আপোনালোকে চাই থাকক তো আমি কেনেকৈ জ্বলাই দিম পূৰা থোৱা হৈছে ইয়াতে পূৰা ঢালি আছোঁ পেট্ৰল পূৰা ঢালি আছোঁ ইয়াতে পূৰা জুই উঠিব বিকাশটোতো বেছি উঠিব হ'ব বিকাশ এইবাৰ মুখটো দি দিয়ক তো পেট্ৰল দি কিনে একদম পূৰা জুই উঠাই কিনে একদম লগাই দিম আৰু এইটো ঘৰ আমি আজি জ্বলাই দিম তো চাওক এইটো আমাৰ ঘৰ তো ইয়াতে জুই ধৰি কিনে ইয়াতে জ্বলাই দিম তো চাওক পূৰা একদম বিকাশ আছে ইয়াতে জ্বলাব তো আমি এতিয়া খৰি লৈ আহি কিনে আমি জুই ধৰি কিনে জ্বলাই দিম বাছ বল বিকাশ বল খৰি লৈ বল এই বাছ কোনোবা দাউৰি আছে দেখোন এইটো জ্বলাই দিব আজি এইটো ৰাইজৰ হয় আজি লাষ্ট লাইম ভিতৰত সোমালোঁ আৰু চাওক আপোনালোকে ইয়াতে আমি বহিছিলোঁ পূৰা ইয়াতে আৰু ইয়াতে চাঙত বহিছিলোঁ তো আজি লাষ্ট টাইম তো জ্বলাই দিম হ'ব আগৰ মদটো জ্বলাই ল'লোঁ চাওক মদটো পূৰা একদম গৰম লাগি গৈছে তো চাওক বন্ধুসকল পূৰা মদটো জ্বলাই দিলোঁ প্ৰথমতে তাৰপিছত ঘৰটো জ্বলাম পূৰা পৰ গৈছে এই জুই নোহোৱাই নাছিল ফাইনেলি ঘৰটো জ্বলি গ'ল তো মই এটা নেক্সট ভিডিঅ' দিম আপোনালোকৰ এইটো যদি চাই ভাল লাগিছে তো লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট এটা কৰি দিব থেংক ইউ